নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ তোমালোকৰ অহা 30 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'বলগীয়া বিজ্ঞান বিষয়ৰ 6 নম্বৰ অধ্যায়ৰ জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰটোৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আৰু আনচাৰৰ বিষয়ে। মই আশা কৰোঁ ইয়াৰ পৰা তোমালোকৰ 100% কুৱেশ্যন কমন থাকিব, গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা, কাৰণ এই ভিডিঅ'টোত মই যিকেইটা কুৱেশ্যন আনচাৰৰ বিষয়ে ডিছকাছ কৰিছোঁ এই কুৱেশ্যন কেইটা বিভিন্ন ধৰণৰ টেষ্ট পেপাৰ আৰু প্ৰিভিয়াছ ইয়াৰৰ পৰা কালেক্ট কৰা কুৱেশ্যন হয়। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চেপ্টাৰ নং 6 জীৱন প্ৰক্ৰিয়া। প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে চৰ্বি অণুৰ ইমালচিফিকেশ্যন সংঘটিত কৰে, আৰু এই কুৱেশ্যনটো তোমালোকৰ HSLC 2015ত আহিছিল। ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এত আছে ট্ৰিপচিনে, বিত আছে পেপচিন, চিত আছে পিউলবনে, আৰু ডি নম্বৰ অপশ্যনত আছে এমাইলজে। ইয়াৰ সঠিক উত্তৰটো হৈছে চি অপশ্যন পিউলবনে। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অবাধ শ্বসন সম্পন্ন হয়, আৰু এই কুৱেশ্যনটো HSLC 2016ত আহিছিল। ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এত আছে মাইটকণ্ড্ৰিয়াত, অপশ্যন বিত আছে ক্লৰপ্লাষ্টত, অপশ্যন চিত আছে কোষকেন্দ্ৰত, আৰু অপশ্যন ডিত আছে চাইটোপ্লাজমত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি চাইটোপ্লাজমত। 3 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ'ল, আৰু এই কুৱেশ্যনটো তোমালোকৰ HSLC 2017ত আহিছিল। ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এত আছে এমাইলেজ, আৰু অপশ্যন বিত আছে লাইপেজ, অপশ্যন চিত আছে পেপচিন, আৰু অপশ্যন ডিত আছে ট্ৰিপচিন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ এমাইলেজ। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক কি বোলে, আৰু এই কুৱেশ্যনটো তোমালোকৰ HSLC 2018ত আহিছিল। ইয়াত 4টা অপশ্যন দিয়া আছে। প্ৰথম অপশ্যনত আছে সালোক সংশ্লেষণ বোলে, অপশ্যন বিত আছে বাষ্পমোচন বোলে, অপশ্যন চিত আছে স্থানান্তৰ বোলে, আৰু অপশ্যন ডিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ সালোক সংশ্লেষণ বোলে। ইয়াৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটো হৈছে আমাৰ লাৰ্টিত থকা উৎসেচকবিধক বোলা হয়। এই কুৱেশ্যনটো HSLC 2019ত আহিছিল। ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰৰ প্ৰথম অপশ্যনটো হৈছে এমাইলেজ, অপশ্যন বিত আছে লাইপেজ, আৰু অপশ্যন চিত আছে পেপচিন, আৰু অপশ্যন ডিত আছে ট্ৰিপচিন। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ এমাইলেজ। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ'ল, আৰু এই কুৱেশ্যনটো 2018ত আহিছিল। এইবাৰ অহাৰ সম্ভাৱনা আছে, গতিকে এবাৰ চাই যাবা। ইয়াৰ অপশ্যন 4টা দিয়া আছে। অপশ্যন এত আছে প্ৰমস্তিষ্ক, অপশ্যন বিত আছে মধ্য মস্তিষ্ক, অপশ্যন চিত আছে হাইপথেলমাছ, আৰু অপশ্যন ডিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰমস্তিষ্ক। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে চাইটোপ্লাজমত অবাধ শ্বসন সংঘটিত হয়, আৰু এই কুৱেশ্যনটো যোৱা ফাইনেল পৰীক্ষা 2020ত আহিছিল। ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এত আছে হয়, অপশ্যন বিত আছে নহয়, অপশ্যন চিত আছে হয় আৰু নহয়, আৰু অপশ্যন ডিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ হয়। ইয়াৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটো হৈছে বৃক্ক গঠনৰ প্ৰাথমিক একক হ'ল, আৰু ইয়াত 4টা অপশ্যন দিয়া আছে। যি অপশ্যন এত আছে নেফ্ৰন, অপশ্যন বিত আছে মেডুলা, অপশ্যন চিত আছে কৰ্টেক্স, আৰু অপশ্যন ডিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কৰ্টেক্স। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল এজন প্ৰাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱন হয়। অপশ্যন এত আছে 2 লিটাৰ, অপশ্যন বিত দিয়া আছে 180 লিটাৰ, আৰু অপশ্যন চিত দিয়া আছে 100 লিটাৰ, অপশ্যন ডিত দিয়া আছে 50 লিটাৰ। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি 180 লিটাৰ। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে কি ধমনীয়ে বিশুদ্ধ তেজ হৃৎপিণ্ডৰ পৰা কঢ়িয়াই নি কোষবোৰত যোগান নধৰে। ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন কত আছে ক্লোম ধমনী, হত আছে মিট্ৰল ধমনী, আৰু গত আছে ৰক্ত ধমনী, ঘত আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ক্লোম ধমনী। শেষৰ কুৱেশ্যনটো হৈছে থাইৰয়ড হৰমনৰ মুখ্য উপাদান হ'ল। ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন কত দিয়া আছে ছডিয়াম, অপশ্যন কত দিয়া আছে আয়ডিন, অপশ্যন গত দিয়া আছে মেগনেছিয়াম, আৰু অপশ্যন গত দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ আয়ডিন।